আহিব তেওঁ কথা দিয়া হৈছে বা তেওঁ কৈছে কাৰণ নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ তেখেতে স্বত্বাধিকাৰী বা ওনাৰ গতিকে তেওঁ আহিব মষ্ট পজিবিলিটি আছে 21 তাৰিখত কিন্তু সঠিকভাৱে ক'ব পৰা নাই তেওঁ কোৱাৰ্টাৰ ফাইনেলটো আশা কৰি আছে গতিকে 21 তাৰিখটোত কোৱাৰ্টাৰ ফাইনেল যেহেতু হ'ব আৰু তেওঁৰ টিমটো কোৱাৰ্টাৰ ফাইনেল যোৱাৰ সম্ভাৱনাটো বেছি আছে বুলি তেওঁ আশা কৰিছে গতিকে আজি আমাৰ কোকৰাঝাৰ ইভেণ্টত 133rd ডুৰাণ্ড কাপ ইভেণ্ট ইনগ্ৰেশ্যন হৈছিলে আৰু আজিৰ আমাৰ চিফ গেষ্ট হিচাপে আমি মণিপুৰৰ স্পৰ্টছ মিনিষ্টাৰক ৰাখিছিলোঁ আৰু স্পেচিয়েল গেষ্ট হিচাপে আমাৰ ভূটানৰ ফাৰ্মাৰ প্ৰাইম মিনিষ্টাৰ আহিছে আৰু আমাৰ বড়োলেণ্ডৰ চিফ এক্সিকিউটিভ মেম্বাৰ প্ৰমোদ ডাঙৰীয়া এইখিনি আছিলে আৰু ইনগ্ৰেল যিটো গেম ইয়াত বড়োলেণ্ড এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ইয়াত অংশগ্ৰহণ কৰিছিলে 12,000তকৈ অধিক ইয়াত দৰ্শকে উপস্থিত হৈছিলে ইয়াত বিভিন্ন কালচাৰেল প্ৰগ্ৰাম আৰু আমাৰ আৰ্মিৰ হেলিকপ্টাৰকে আদি কৰি বিভিন্ন তেখেতসকলৰ প্ৰদৰ্শনী ইয়াত কৰা হৈছিলে আমাৰ বড়োৰ বাৰ্ডে চিকলা আমাৰ ডিমাচাসকলৰ ডিমাচা ডেন্স আৰু বিহু ডেন্স এইখিনি আমি প্ৰদৰ্শন কৰিছোঁ আজিৰ যিটো খেল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে 2 গ'ল আৰু বড়োলেণ্ড এফ চি 0 অৰ্থাৎ 2-0 গ'লত আজিৰ খেল সমাপ্ত হ'ল অৰ্থাৎ নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে 2 গ'লত জিকিছে নেক্সট গেম আমাৰ অহা 3 তাৰিখত আছে 3 তাৰিখত যিটো ইভেণ্ট আছে এনেকুৱা আমাৰ 3 তাৰিখ 6 তাৰিখ 8 তাৰিখ 12 তাৰিখ আৰু 21 তাৰিখত আমাৰ ইয়াত কোৱাৰ্টাৰ ফাইনেল এখন খেল হ'ব তেওঁ আহিব তেওঁ কথা দিয়া হৈছে বা তেওঁ কৈছে কাৰণ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ তেখেতে স্বত্বাধিকাৰী বা ওনাৰ গতিকে তেওঁ আহিব মষ্ট পজিবিলিটি আছে 21 তাৰিখত কিন্তু সঠিকভাৱে ক'ব পৰা নাই তেওঁ কোৱাৰ্টাৰ ফাইনেলটো আশা কৰি আছে গতিকে 21 তাৰিখটোত কোৱাৰ্টাৰ ফাইনেল যেহেতু হ'ব আৰু তেওঁৰ টিমটো কোৱাৰ্টাৰ ফাইনেল যোৱাৰ সম্ভাৱনাটো বেছি আছে বুলি তেওঁ আশা কৰিছে গতিকে তেওঁ আহিব আমাৰ আলহী মিজোৰামৰ স্পৰ্টছ মিনিষ্টাৰ হয় যদিও তেখেতে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ টুৰ্ণামেণ্ট কমিটিৰ চেয়াৰমেন আছিলে সেইটো কাৰণে তেখেতক আমি মাতিছোঁ मोनसे फोसावथाय नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं नामा जुदि नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं अब्ला नोंथांमोननि थाखाय मोनसे मोजां खौरां ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुंफोरखौ फाहामथाय होनो थाखाय नोंथांमोननि गेजेराव लानानै फैदों मोनसे रिहाबिलिटेसन सेन्टार जुदि नोंथांनि नखराव आरो नोंथांनि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै दं अब्ला नोंथाङा रिभाइभ रिहाबिलिटेसन सेन्टाराव फाहामथाय होफैनो हागोन मंगलदै सेनं बामुनपारा दरंआव थानाय रिभाइभ रिहाबिलिटेसन सेन्टाराव नोंथाङा ड्राग्स एबा फेग्रा मुवाजों गोदोसोनानै थानाय सुबुंफोरखौ फाहामथाय होफैनो हागोन नोंथाङा नोंथांनि ओनसोलनि फेग्रा मुवाजों गोदोनानै थानाय सुबुंफोरखौ बे रिभाइभ रिहाबिलिटेसन सेन्टाराव फाहामथाय होनानै सासे राफोद आरो मोजां सुबुं खालामनो हागोन गोबां बाथ्रा मिथिबावनो थाखाय नोंथाङा 9859262926 60030927006 नैबे होनाय जानबुं नम्बराव खौरां लानो हागोन